নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰাজু বৰালৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছে, থাম্বনেইল চাই আজি গম পালেই হয়, ঠিকে ভাবিছে। আজি মোৰ এটা সপোন পূৰা হ'ব গৈ আছে, এটা ধুনীয়া মোবাইল ল'ব গৈ আছোঁ। আপোনালোকে চাওকচোন লাষ্টলৈকে কণ্টেণ্টটো কেনেকৈ। গম পাইছে ক'ত আছোঁ মই? টাউনত আছোঁ মই। আজি এটা মোবাইল ল'ব গৈ আছোঁ। মোবাইল লোৱা আপোনালোকক দেখাম, কি মোবাইল লয় আৰু কেনেকুৱা মোবাইল লয় চব দেখাম। গৈ আছোঁ টাউনৰ মাজেদি, পোৱাগৈ নাই। গাড়ী কিমান ভিৰ চব আমাৰ যোৰহাটৰ মাজত আছোঁ, গৈ আছোঁ। গৈ আছোঁ। মোবাইল কোনটো লয় ন আপোনালোকক দেখাইছোঁ, কোনখন দোকানৰ পৰা লয়। ফাইনেলি আহি দোকানৰ সন্মুখত উপস্থিত হ'লোঁ, সোমাই গ'লোঁ। চ' আমাৰ কাম ৰেডি হৈ আছে। চাওকচোন, ইয়াত ধুনীয়া ধুনীয়া বস্তু পায়, ফিউজ পায়, ৱাশ্বিং মেচিন পায়, চব পায়। অকল মোবাইলেই নহয় দেই, এইটোৱে মোবাইল আমি লঞ্চ কৰিব লৈছোঁ। আপোনালোকে দেখিছে বাইদেৱে লঞ্চ কৰিব আৰু মোবাইলটো আপোনালোকক দেখাম। কি মোবাইল ন আপোনালোকে নিশ্চয় গম পাইছে, Realme 11 Pro Plus 5G। এইটো সপোনৰ মোবাইল হয়, মোৰ ভাইটিয়ে লৈছে দেই, মই নাই লোৱা। দেখিছেনে কিমান ধুনীয়া মোবাইল? আপোনালোকে চাওকচোন মোবাইলটো অকণমান আপোনালোকক জুম কৰি দেখাম দেই, কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। এইটোৰ লুকছটো চাওক, ইমান ধুনীয়া লুকছ। কিন্তু লুকছ হ'লেই নহ'ব, আইফোনৰ নিচিনা হ'ব নোৱাৰে, নহয় জানো বাৰু? এইটো চাওক, ইমান ধুনীয়া মোবাইল। ইয়াৰ লুকছটো কিন্তু মই ক'ব পাৰোঁ দেই। আপোনালোকে যদি লয় এই দোকানখনলৈ আহিব পাৰে, থাম্বনেইলতে মই দিয়া আছে দোকানখনৰ এড্ৰেছটো। আৰু আগলৈ চাওক, ভিডিঅ'টো ভাল হ'ব। মোবাইল লোৱা হৈ গ'ল, এতিয়া দেখিছে দোকানৰ সন্মুখত আছোঁ। ফাইনেলি আমাৰ মোবাইলটো হাতত ল'লোঁ, কেনেকুৱা লাগিছে আপোনালোকক দেখাম। চাব আপোনালোকক এজন ব্যক্তিয়ে আপোনালোকে নিশ্চয় গম পাইছিলে, নিউজত চাইছিলে যদি দেখিছিলে, গম পাইছে চাইকেল লৈ যে ৰাইড কৰিছিলে। এয়া আমাৰ কাদাৰনাথ যে গৈছিলে, এইজন ব্যক্তিয়ে কাদাৰনাথ গৈছিলে। এয়া সেইজনে মোৰ মুখৰ আগত আছে। তেওঁ দোকানত থাকে আমাৰ যোৰহাটত। দোকানখনৰ নামটো কি আছিলে? গিনৰিয়াছ বুলি কোৱা হয়। দোকানখনলৈ আপোনালোকে আহক আৰু বস্তু ঢেৰ পাব, ফিউজ পাব, এয়া চাওক ৱাশ্বিং মেচিন ঢেৰ আছে, ইয়াত চব ঢেৰ আছে। আপোনালোকে মোবাইল এটা আজি ল'লোঁ, কেনেকুৱা পইচা আপোনালোকক জনাম আৰু মোবাইলটো আপোনালোকক দেখাম। আপোনালোকে কেনেকুৱা হ'ব কমেণ্ট কৰি জনাব। মোবাইলটোৰে ভিডিঅ' এটা কৰিলোঁ, লুকছটো চাওক কিমান ধুনীয়া আহিছে। এয়া ধুনীয়া মজা আহিছে। তেওঁলোকৰ দোকানৰ পৰাই তেওঁ থাকে, দোকানখনত আহিব সকলো, আহক আৰু মোবাইল লৈ যাওক। ধুনীয়া আপোনালোকে দোকানখনৰ নামটো আপোনালোকক দেখাই দিছোঁ। মুখৰ আগৰ যোনটো দৃশ্যটো, আপোনালোকৰ মুখৰ আগত যোনখন দোকান আছে, মুখৰ আগৰ দৃশ্যটো আপোনালোকক দেখাই দিছোঁ কোনডোখৰত হয়। এইখনেই মুখৰ আগত দোকানখনত আপোনালোকে দেখিছে। এই দোকানখনৰ পৰা আমি ল'লোঁ মোবাইলটোৰ ভিডিঅ'টো কেনেকুৱা আহিছে আপোনালোকে কমেণ্ট কৰি জনাব। বহুত ধুনীয়া এইখনেই দোকান, এইখন দোকানৰ পৰা ল'লোঁ। চ' আহিলোঁ, এয়া চাওকচোন। এয়া কাদাৰনাথ যে কৈছিলে, এয়া ভাইটি আহিছে। তাৰ চেনেল দুটা আছে, এটাৰ নামটো কৈ দিয়া তোমাৰ। ভাওনা সংস্কৃতি বুলি এটা আছে আৰু এটা আছে নেচাৰ লভাৰ শচীন, মানে শচীনৰ শুনা এইটোত বহুত ৰাইড কৰি আছে, তেওঁ বহুত কষ্ট কৰি আছে। আপোনালোকে ছাপোৰ্ট কৰক আৰু মই দিয়ক আৰু ভিডিঅ'টো চাব লাষ্টলৈকে গৈ কেনেকুৱা বনাইছে। আৰু ভাল পালেহে কিন্তু আপোনালোকে কমেণ্ট আৰু লাইক কৰিব দেই। এই চাওক বহুত ধুনীয়া, বহুত কষ্ট কৰি আৰু উঠিছে। এটাত 45K হ'ল ন, এইটো এটা 7.5K হৈছে। বহুত ছাবস্ক্ৰাইবাৰ হৈছে আৰু ছাপোৰ্ট দিয়ক, মৰম দিয়ক, তেওঁক মৰম দি যাওক, সেইটো আমি আশীৰ্বাদ কৰিছোঁ। থেংক ইউ, ধন্যবাদ। ফাইনেলি মোবাইল লৈ ল'লোঁ, লৈ গাড়ীত উঠিলোঁহি। পূৰা গৰম, গাড়ীখন ৰখাই থৈছিলোঁ চাওকচোন, এয়া ইমান গৰম। এয়া গাড়ীত উঠিলোঁ, ফাইনেলি হৈ গ'ল মোবাইলটো লোৱা। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তাক দেখালোঁ, আপোনালোকে কাদাৰনাথ যোৱা ব্যক্তিজনকো দেখালোঁ, ভাল লাগিলে। তাকো লগ পালোঁ, তাৰ মোবাইল, সি থকা দোকানখনতে মোবাইলটো ল'লোঁ, ভাল পালোঁ। থেংক ইউ মোবাইলটো দিয়াৰ বাবে। ইমান ধুনীয়া মোবাইল। আপোনালোকে চাওক ভিডিঅ'টো কেনেকুৱা হৈছে, মোবাইলটোতে ভিডিঅ'টো কৰিছোঁ। মোবাইল চোবাইল লৈ অকণমান ৰাতি হৈ এনেই অকণমান শ্বপিং কৰিবলৈ আহিলোঁ। শ্বপিং মানে এখন ধুনীয়া টিয়কত, আমাৰ টিয়কত এখন ধুনীয়া একদম ধুনীয়া এখন শ্বপিং মহল খুলিছে। চ' শ্বপিং মহললৈ সোমাই যাওঁচোন, কেনেকুৱা শ্বপিং মহল বনাইছেনো আপোনালোকক দেখাই আছোঁ। ভিতৰলৈ যাওঁ, এইখনেই শ্বপিং মহল। বাহিৰৰ পৰা মই দেখাই দিছোঁ, ধুনীয়া লুক। শ্বপিংখন চাওকচোন। শ্বপিং মহলৰ ওপৰলৈ আমি উঠি যাম নে সোমাই যাম চাওঁ। শ্বপিং মহলখন কেনেকুৱা, সোমাই যাওঁ বোলো। এইখনেই শ্বপিং মহলটো সোমাই আহিছোঁ। বহুত ধুনীয়া এখন শ্বপিং মহল। সোমাই আহি দেখিছোঁ ধুনীয়া ধুনীয়া, এয়া দেখিছে মাইকী মানুহৰ এয়া 899 এনে কাপোৰ আছে, মৰম লগা কাপোৰ আছে। আপোনালোকে লৈ যাব পাৰে, ধুনীয়া ধুনীয়া কাপোৰ। সেয়া দেখিছেনে কিমান ধুনীয়া ধুনীয়া ফেঞ্চি কাপোৰ আছে। ধুনীয়া একদম মৰম লগা এয়া ধুনীয়া কোট আছে। সেয়া দেখিছেনে কেনেকুৱা এটা উৰণা আছে, দেখিছে। আপোনালোকে আহক, যিসকলে লৈ যাওক, ধুনীয়া ধুনীয়া বস্তু আপোনালোকে চাব পাব। ইমান ধুনীয়া লুক চাওকচোন, ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া লুক চাওক আপোনালোকে, ইমান মৰম লগা।
আপোনালোকে দেখিছেনে বাৰু ইমান ধুনীয়া দেখাইছোঁ আপোনালোকে পৰিৱেশটো চাওকচোন কেনেকুৱা আপোনালোকে দেখিলে গম পাব কেনেকুৱা পৰিৱেশ ধুনীয়া এটা পৰিৱেশ কণমইনাহঁতৰ কাপোৰবিলাক ইমান মৰম লগা আৰু ইমান ধুনীয়া যে কিনো লাগে কিন্তু কিনিবতো নোৱাৰোঁ আপোনালোকে জানেই দেখিছেনে ইমান ধুনীয়া কণমইনাহঁতৰ কাপোৰবিলাক ইমান ধুনীয়াকৈ চিজিল কৰি থৈছে ইমান ধুনীয়া এখন আপোনালোকে শ্বপিং মহল আপোনালোকে আহক দিয়ক বলমা তিনিআলিতে আছে এই শ্বপিং মহলখন ইমান ধুনীয়া আৰু চাওকচোন পুতলাকেইটাক ইমান মৰম লাগিছে কাপোৰকেইযোৰ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি আপোনালোকে জনাবচোন আগলৈ চাব ভাল কণ্টেণ্ট আহিব আপোনালোকে যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব